हाग्रामा महिलारिया सिमां रायजोआव थायो। हाग्रामा महिलारिया 22 सेप्तेम्बरसिम सिमां रायजोआव सिमां नुयै नुयैनो समखौ बारहोहरसिगोन। जाखिनि बिपिएफआव दैदेनगिरिफोर दंमोन बिथांमोनहा गासैबो खारजोब्बाय। बेफोर गोख्रों बाथ्राफोरानो जाबाय इउपिपिनि आफादगिरि प्रमोद बर' बिथांनि। हाग्रामा महिलारी डाঙरियार कारणे उपयुक्त कामটো এইটোৱে, कारण तेखेते सपোনৰ दुनियात থাকে, মই বাস্তৱৰ দুনিয়াত থাকোঁ। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আপোনালোকে চাওক, যেতিয়া আমি চৰকাৰ বনালোঁ সেই সময়ত তেখেতে চৰকাৰ ভাঙাবলৈ গ'ল। তাৰ পিছত কি কৰিলে, চিৰিয়েলি এই মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, কৰোঁতে 5 বছৰৰ আমি বাজেট সেশন কৰি চৰকাৰটো শেষ কৰি ওলাই আহিলোঁ। কি কৰিলে তেখেতে? গতিকে আজিৰ সময়ত তেখেতে এই 26 তাৰিখলৈকে তেনেকৈ এটা সপোনৰ দুনিয়াত থাকি পেলাই টাইমখিনি পাৰ কৰাব। नंगौ, बिथां प्रमोद बर'आ खौरांगिरिनि गेजेरजों हाग्रामा महिलारिनि बेरेखायै माखासे गोख्रों बाथ्रा बुंथिदों। बिथां प्रमोद बर'आ बुंथिदों दि हाग्रामा महिलारिया सिमां रायजोआव थाग्रा आरो आं मोगथां रायजोआव थाग्रा। हाग्रामा महिलारी डाঙरियार कारणे उपयुक्त कामটো এইটোৱে, कारण तेखेते सपोনৰ दुनियात থাকে, মই বাস্তৱৰ दुनियात থাকোঁ। हाग्रामा महिलारिया जों सरकार दाजेननाय समनिफ्रायनो सरकार बायसिगोन होनना बुंबाय थानायावनो जों 5 बोसोर आबुं सरकार दानानै फैबाय होननानै गोख्रों बाथ्रा बुंथिदों बिथां प्रमोद बर'आ। आरोबाव बिथां प्रमोद बर'आ गोख्रों रावजों बुंथिबावदों दि हाग्रामा महिलारिया 22 सेप्तेम्बरसिमहालागै सिमां रायजोआव सिमां नुयै नुयैनो समखौ बारहोहरसिगोन होनना बुंथिबावदों बिथां प्रमोद बर'आ। बेनि अनगायैबो प्रमोद बर' बिथाङा बुंथिबावदों दि बिपिएफआव जाखिनि सुबुंफोर दंमोन बिथांमोना गासैबो ओंखारजोब्बाय आरो बिसायख'थिसिम गासैबो ओंखारजोबोब्ला बिथांनि मान सन्माना थानाय नङा। बेनिखायनो बिथाङा जानला मोनला बाथ्रा बुङो होनना बाथ्रा बुंथिदों बिथां प्रमोद बर'आ। दानिया फैदो बिथां प्रमोद बर'आ मा बाथ्रा बुंथिबावखो जों आबुङै खोनासंलांनि। মই শুভেচ্ছা জনাইছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কাৰণে উপযুক্ত কামটো এইটোৱে, কাৰণ তেখেতে সপোনৰ দুনিয়াত থাকে, মই বাস্তৱৰ দুনিয়াত থাকোঁ। গতিকে আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আপোনালোকে চাওক, যেতিয়া আমি চৰকাৰ বনালোঁ সেই সময়ত তেখেতে চৰকাৰ ভাঙাবলৈ গ'ল। তাৰ পিছত কি কৰিলে, চিৰিয়েলি এই মাহত চৰকাৰ ভাঙিব, নেক্সট মাহত চৰকাৰ ভাঙিব, কৰোঁতে 5 বছৰৰ আমি বাজেট সেশন কৰি চৰকাৰটো শেষ কৰি ওলাই আহিলোঁ। কি কৰিলে তেখেতে? গতিকে আজিৰ সময়ত তেখেতে এই 26 তাৰিখলৈকে তেনেকৈ এটা সপোনৰ দুনিয়াত থাকি পেলাই টাইমখিনি পাৰ কৰাব। নহ'লে বিপিএফৰ মানুহবিলাক ওলাই দৌৰিব। যিখিনি বিপিএফৰ মানুহ আছে ইতিমধ্যে চব ওলাই দৌৰি আছে, আৰু তেখেতে এতিয়া তাৰে পৰা ওলাই পেলাই দৌৰি মানে তেখেতে বাকী আছে, বাকীখিনি ওলাই চব গুচি গ'ল। তো এইকাৰণে ইলেকশ্যনলৈকে যদি চব ওলাই যায় ইজ্জতটো নাথাকিব। এইকাৰণে তেখেতে এই কথাবিলাক কৈ আছে। সপোন দেখি আছে আৰু সপোনৰ দুনিয়াতে আছে। অকলশৰীয়াটো কোনো নহয়, আপুনি মৰিব সময়তো 4জন মানুহ পায় আপুনি কাণ্ডত দিবলৈ। চ' অকলশৰীয়া নহয়, কিন্তু ৰাজনীতি কৰিবলৈ যিখিনি মানুহ লাগে সেইখিনি মানুহ নাথাকিব। ছাৰ আৰু এটা কথা ওলাইছে ছাৰ ছ'চিয়েল মিডিয়াত, শপত নাম্বাৰ এইটো একো ফেক নহয়, পলিটিকেলাইজ কৰা হৈছে, তেনেকুৱা একো নাই, আৰু মই তেনেকুৱা কৰা ব্যক্তি নহয়। ৰাজনীতি ষড়যন্ত্ৰ এনি টাইম আপোনালোকে অলপ ভালকৈ চালে গম পাব কেনেকৈ ষড়যন্ত্ৰ কৰিছে, কোনে কৰিছে, কিয় কৰিছে।